হেল্ল' গাইজ, পুনৰ আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল য়াম্মি ইণ্ডিয়ালৈ। আৰু আজি আমি গৈ আছোঁ কামাখ্যা মন্দিৰলৈ। গতিকে আজি গোটেই ব্লগটো মোৰ লগত চাওক আৰু এনজয় কৰক। তো আজি আমি ক'লৈ গৈ আছোঁ? কামাখ্যা যাম আজি। অলপ জোৰে কওঁ, মিনিমাইজ কৰি দিব লাগিব নহ'লে। কামাখ্যা যাম আজি। কামাখ্যা কি কৰবি কামাখ্যা যাই? হা, কামাখ্যা যাই কি কৰবি? কি কৰিম আৰু ঘূৰিম। আচ্ছা, ঘূৰবি। তে আমি এতিয়া বৰ্তমান কামাখ্যা গৈ আছোঁ। একদিন থাকাৰ প্লেন আছে। একদিন থাকি দিম, গতিকে চাই থাকক আগলৈকে কি হয় কি নহয় গোটেই গম পাই থাকিব। सफर कैसा है ये सफर, मंजिलों की न है कोई खबर। सफर कैसा है ये सफर, मंजिलों की न है कोई खबर। रास्तों से मेरी गहरी यारी हो गई, जो फर्ज से भरा था बस्ता वो भी खाली हो गया। बुरा है जमाना तू चल डगर न कर अगर मगर, कैसा है ये सफर, मंजिलों की न है कोई खबर। सफर कैसा है ये सफर, मंजिलों আমি কামাখ্যা মন্দিৰত আহি দুপৰীয়া ভাত চাত খাই ল'লোঁ। খাই লৈ অকণমান এতিয়া ফুৰিবলৈ ওলাই আহিছোঁ। আৰু চাওক, আমি যি দেখা পাওঁ তাকে চাব লাগিব, যি নেটখন একো চাব নোৱাৰা। এতিয়া চাওক আৰু এইগিলা পুখুৰী আছে, পূৰা একদম ফ্ৰেছ পানী।
ফ্ৰেছ পানী নহয়, সেইটো লেতেৰা পানী। ফ্ৰেছ পানী বোলে নহয়, লেতেৰা পানী বোলে। একদম ফ্ৰেছ পানী বুলি ভাবিছিলোঁ মই। মাগুৰ মাছ পাব, কই মাছ পাব, মাৰিব আহিব, কুবে খেদব ইয়াতে। তো আমি সোমালোঁ বৰ্তমান কামাখ্যা মন্দিৰৰ ভিতৰত আছোঁ। দৰ্শন নকৰোঁ, এনেই আৰু অকণমান ফুৰিবলৈ আহিলোঁ। তো বৰ্তমান আমি কামাখ্যাৰে ইয়াত বহি আছোঁ। এইবিলাক যে আছে, এই ষ্টেপকেইটা যে আছে ডাঙৰ ডাঙৰ, তাত বহি আছোঁ। আৰু ইফালৰ পৰা কামাখ্যা মন্দিৰটো ইয়াত দেখাব। এনেই আহিছোঁ, আমি দৰ্শন কৰিবলৈ অহা নাই, মানে এনেই আলহী খাবলৈ আহিছিলোঁ। আৰু এইখিনি মই এনেই আছোঁ, গতিকে অকণমান চিল কৰিবৰ কাৰণে আহি গ'লোঁ। আৰু ইয়াত এনেও মন্দিৰ চন্দিৰৰ প্ৰাংগণত বহি যিটো এটা শান্তি পোৱা যায়, পাৰ্কত বহি পোৱা নাযায়, হয়নে নহয়? হয় হয়, সেইটোৱে আছিল কথাটো মোক। আমি যেতিয়া মানে আহি কিনে উবেৰৰ পৰা নামিলোঁ, আমি যেতিয়া ঘৰতলৈ গৈ আছিলোঁ, তেতিয়া আমাক এটা পঠা ছাগলী, ইমান ডাঙৰ পঠা ছাগলী, আৰু শিংবিলাক যি ডাঙৰ ডাঙৰ, ইমানমান দীঘল হৈ যাব শিংবিলাক, আমাক মানে বেয়াকৈ খেদি আছিলে। আৰু খেদি মানে দিলেই হয়, একদম এল লাগে, এল লাগি গৈছিলে, মানে দিছিলে আৰু। এইপিনে আছে ছাগলীকেইটা, এইপিনে সেইপিনে এইটো এইটো বগাটো এটা হাৰামি আছে কিছুমান, এটা ছাগল বিৰাট হাৰামি ছাগল আছে। বাকী আজি ইয়ালৈ আহিলোঁ। আৰু আগতে আপোনালোকে দেখিলে এইটো এনেই মানে অলপ ওপৰলৈ উঠি গৈছিলোঁ, তাৰ পৰা এটা মানে এনেই আৰু মোৰ জুম লেন্সখনেৰে কিবা এটা এনেই চালোঁ আৰু চাই লওক, চাইছে আপোনালোকে ইতিমধ্যে। আৰু আমি চাওঁ এতিয়া ইমান দেখুৱাই অলপ ঘূৰি আছোঁ আৰু এনেকৈ এনেই আৰু ইফালৰ পৰা ইফাল ঘূৰি আছোঁ। দৰ্শনটো নকৰোঁ, দৰ্শন মানে কৰিবলৈ এনে লগন ঠগনো দিয়া নাই। ভাত খাই কিনে ৰাতিপুৱা ওলাই আহিছিলোঁ, কিনে নকৰিলোঁ দৰ্শনটো। দৰ্শন কৰাৰ সুবিধা আছিলে, কিন্তু ইফালে এনেই সিফালেদি যাব লাগিব। আৰু এনেই মানে ঘূৰি আছোঁ, বেলেগ একো কৰা নাই। এইটো ইফালে মেইন মন্দিৰটো, গতিকে চাই থাকক কি কৰোঁ। তো গাইজ, আজি আমি এতিয়া আছোঁ কামাখ্যা মন্দিৰ। আপোনালোকেতো ভিডিঅ'খিনি চালেই, গোটেই ভাল পালে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। আৰু আজি হ'ল কাতি বিহু, আৰু আজি হ'ল 18 তাৰিখ নে? আজি হ'ল 18 তাৰিখ আজি হ'ল কাতি বিহু। গতিকে আপোনালোকক সকলোকে কাতি বিহুৰ ওলগ জনালোঁ। আৰু ভিডিঅ'টো আপোনালোকে কোনদিনাখন চাব পাৰে মই এইটো একো ক'ব নোৱাৰোঁ, কাৰণ এডিট কৰি কোনদিনাখন আপলোড কৰিম সেইটো একো মই বৰ্তমানলৈকে একো নাজানো, কাৰণ গুৱাহাটীতে আছোঁ বৰ্তমানো। আৰু এতিয়া আৰু কামাখ্যাৰ ইয়াৰ পৰা মানে য'ত আমি বহি আছোঁ, ইয়াৰ পৰা যাই কিবা এটা অকণমান শ্লাইড কিবা এটা খাওঁ, তাৰপিছত ঘৰলৈ যাম। আৰু এইখিনিয়ে আৰু আজিৰ ভিডিঅ'টো এইখিনিয়ে দেখাবলৈ। আমি দৰ্শন কৰিলেওতো আৰু মোবাইল ভিতৰত নিব নোৱাৰিয়েই, আৰু যিখিনি মানে পাৰিলোঁ, আমি আহোঁতে দেৰি হৈ গ'ল, যিখিনি পাৰিলোঁ সেইখিনি দেখুৱালোঁ। আৰু যাওঁতে অকণমান কিবা দেখুৱাম। তো লাইক শ্বেয়াৰ কৰি দিব, ছাবস্ক্ৰাইব কৰিব, আৰু বেয়া পালে ডিছলাইক কৰিব। আৰু কি কাৰণত ডিছলাইক কৰিলে সেইটো কমেণ্টত জনাব। ছাবস্ক্ৰাইবাৰ অলপ বঢ়াই চৰাই দিয়ক, 200 মান দিয়ক, ৰেগুলাৰ ভিডিঅ' দিম। বাই বাই, আৰু লগ নাপাওঁ আৰু বাই বাই। কেইদিন ভিডিঅ' নিদিওঁ পাত্তা নাই আৰু। তো এইটো ৰাতিৰ কামাখ্যাৰ লুক, এটা চাওক কেনেকুৱা, এইখিনি জেগাত চাওক কেনেকুৱা এটা নীলা বৰণীয়া, একো এডিট কৰা নাই, এইখিনি একো ফিল্টাৰ একো লগোৱা নাই, কিমান ধুনীয়া। এইফালৰ পৰা এইটো লাইটৰ পোহৰ পৰি আছে, লাইটৰ পোহৰ এটা পৰি আছে, কি ধুনীয়া এটা চাওকচোন। আৰু পাৰবিলাক চাওক, পাৰবিলাক তাত কিমান শান্তিত এটা বহি আছে, কিমান ধুনীয়া পৰিৱেশ। আমি ইয়াতে বহি আছোঁ, ইয়াত বহি ৰাতি হৈ গ'ল, চাওকচোন ইমান ধুনীয়া পৰিৱেশ এটা। তো এতিয়া হোটেলত আহিলোঁ। হোটেলত বৰ্তমান খাম আমি ষ্টিং আৰু চামোচা। খাবি না তই?
খাবি নহয় অঁ খাই মানে মোক ইটো খাবই খাবই আজিও বাৰু কেইটা বা বহৈ আমি ও খাইছি ও পুৰা খাইছি বহৈছে কেইটাবা খাই দেখিছ নাই ইয়াৰ প্লেট কাৰণে দিন থবা নৰা এই মদটো নিব তো গাইজ আমি বৰ্তমান ঘৰ আহি পালোঁ মন্দিৰৰ পৰা আৰু কালি ৰাতিপুৱা আমি চাগে ইয়াৰ পৰা যাম আৰু যদি ৰাতিপুৱা নহয় দুপৰীয়া যোৱা হয় আৰু তলৰ পিনে এটা মন্দিৰ আছে নামটো পাহৰি গ'লোঁ সেই মন্দিৰটোত যোৱা হ'বও পাৰে যদি হয় আপোনালোকেতো দেখিবই ভিডিঅ' আৰু যদি নহয় তেনেহ'লে নাপায় দেখা গতিকে আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল যদি ভাল পাইছে লাইক কৰিব আৰু যদি বেছি ভাল পাইছে ছাবস্ক্ৰাইব কৰিব ছাবস্ক্ৰাইবটো আগতে কৰিবি তাৰপাছত লাইকটো কৰিবি আৰু যদি বেয়া পাইছে তেনেহ'লে ডিছলাইক কৰিব আৰু ডিছলাইক কিহৰ কাৰণে কৰিছে এইটো কিন্তু কমেণ্টত জনাব আৰু এইখিনিয়ে আহিব লাগে ডিছলাইকো আহিব লাগে লাইকো আহিব লাগে চব লাগে গতিকে এইখিনিয়ে আৰু কামাখ্যাৰ ব্লগটো চাই আপোনালোকে কেনেকুৱা পালে জনাব কমেণ্টত গতিকে আজিলৈকে বাই বাই নেক্সট ভিডিঅ'লৈকে ৱেইট কৰক বাই 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 এই আমি কামাখ্যাৰ এই কি দেখা পাই গ'লোঁ চাওক এইখন আমাৰ তৃতীয় বিশ্বযুদ্ধ আৰম্ভ হ'ল আজিৰ পৰা এই তৃতীয় বিশ্বযুদ্ধ লাগি আছে সেই মানুহ চানুহ পিঠি খুন্দে বাগৰেদি বহি থৈ সেই ঘণ্টা এই ছাগাল ঘণ্টা বগৰা বগৰা গণ চাচো মূৰ্তি ধাৰ আহিছা ভালকৈ বহি থাক আৰু লাগছি এই যুদ্ধ চলি থাকব কিমান চাবি আৰু এই ফুটাই দিনা অকণমান চা বন্ধ ভিডিঅ' চাইছ নাই